স্বাগতম জনাইছোঁ সকলোকে টেন্স ক্লাছ লৈ আৰু আজি আমি টেন্সৰ বিষয়ে আলোচনা কৰিম যেহেতু থাম্বনেইলত এইটো আপোনালোকে দেখা পাইছে অলৰেডি তো আহক আমি টেন্সৰ বিষয়ে ডিসকাস কৰোঁ টেন্স মানে একচুয়ালি কি হয় কাল আৰু কাল মানে হয় কি আমাৰ সময় তো টেন্স মানে আমি বুজি পালো কি কাল নাইবা সময় একচুয়ালি সময়ৰ ওপৰতে ডিপেন্ড কৰি আমি কথা বতৰা কওঁ তো টেন্স মানে হৈ গ'ল আমাৰ সময় তো এইটো ক্লাছ 8 ৰ পৰা 10 লৈকে সকলো ষ্টুডেণ্টে চাব পাৰিব তো ইয়াৰ আগৰ ষ্টুডেণ্টেও চাব পাৰে কোনো অসুবিধা নাই বাট তথাপি মানে কি ক্লাছ 8 আৰু 10 ৰ কাৰণে খুবই ইম্পৰ্টেণ্ট টপিক এটা আৰু টেন্স নহ'লে আমি নেৰেশ্যন ভইচ চেঞ্জ একো কৰিব নোৱাৰোঁ গতিকে টেন্সটো আমি ইম্পৰ্টেণ্ট দি চাব লাগিব নেক্সট কথা হ'ল কি যে টেন্স মানে একচুয়ালি কি হয় টেন্সৰ প্ৰকাৰ কেইটা তেতিয়াহ'লে সকলোৱে ক'ব কি তিনিটা প্ৰেজেন্ট পাষ্ট এণ্ড ফিউচাৰ টেন্স হয়নে প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ আছে তাৰে প্ৰথম ভাগ আমি সকলোৱে জানো প্ৰেজেন্ট ইনডিফিনিট টেন্স নাইবা কোনোবাই কয় সিম্পল প্ৰেজেন্ট টেন্স তো মনত ৰাখিব লাগিব কি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ আৰু ব্লেক এটা নাম হ'ল সিম্পল প্ৰেজেন্ট টেন্স এতিয়া ঘটনা হ'ল কি যে প্ৰেজেন্ট ইনডিফিনিট টেন্স নাইবা সিম্পল প্ৰেজেন্ট টেন্স আসলতে দেখাত কেনেকুৱা তো দেখাতে এনেকুৱা হ'ব যোনটো ফৰ্ম হ'ব তো গঠনটো এনেকুৱা সাবজেক্ট লাগিব আমাক মেইন ভাৰ্বৰ ফাৰ্স্ট লিষ্ট আৰু ফিফথ লিষ্ট লাগিব প্লাস তোমাৰ অবজেক্ট লাগিব এতিয়া তোমালোকৰ মাইন্ডত এটা নিশ্চয় কোৱেশ্চন আহিছে স্যাৰ মেইন ভাৰ্বৰ ফিফথ লিষ্টটো একচুয়ালি কি কাৰণ মেইন ভাৰ্বৰ ফাৰ্স্ট লিষ্ট সেকেন্ড লিষ্ট আৰু থাৰ্ড লিষ্টৰ বিষয়ে আমি জানো বাট ফিফথ লিষ্টৰ বিষয়ে আমি নাজানো তো আহা অলপ আলোচনা কৰোঁ মেইন ভাৰ্বৰ ফিফথ লিষ্ট ক'ৰ পৰা পাওঁ তো একচুয়ালি মেইন ভাৰ্বৰ পাঁচটা লিষ্ট আমি পাওঁ ফাৰ্স্ট লিষ্ট সেকেন্ড লিষ্ট থাৰ্ড লিষ্ট ফোর্থ লিষ্ট এণ্ড ফিফথ লিষ্ট তো ফাৰ্স্ট লিষ্ট হৈ যাব আমাৰ কি গোৰ সেকেন্ড লিষ্ট হ'ল কি ওয়েন্ট আমি সকলোৱে জানো আৰু থাৰ্ড লিষ্ট হ'ল আমাৰ গান ফোর্থ লিষ্ট হ'ব কি গোৰ লগত যদি আমি আইএনজি লগাই দিওঁ তেতিয়াহ'লে এইটো ফোর্থ লিষ্ট হৈ যাব আৰু ফিফথ লিষ্ট হ'ব গোৰ লগত ইএস নাইবা আইএস লগাই দিলে সেইটো আমাৰ হৈ যাব ফিফথ লিষ্ট তো এতিয়া আমি চাম কি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ নোটটো কি ইম্পৰ্টেণ্ট নোট হয় এইটো মুখস্থ কৰিব লাগিব যেনেকুৱা আছে ডেইলি ৰেগুলাৰলি ইউজুৱেলি জেনেৰেলি অফেন নাও এণ্ড দেন এভৰি ডে সামটাইম সেলডম আদি ওয়ার্ড কোনো এটা বাক্যত থাকিলে বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত হয় তো মুঠৰ ওপৰত কথা হ'ল কি এনেকুৱা টাইপৰ ওয়ার্ড আমি কোনো এটা সেন্টেন্সত দেখা পালে আৰু সেইটো সেন্টেন্স যদি আমাক কাৰেক্ট টেন্স কৰিব দিয়ে লগে আমি কৰিব লাগিব এইটো ফৰ্মত কৰিব লাগিব মানে প্ৰেজেন্ট ইনডিফিনিট টেন্স নাইবা সিম্পল প্ৰেজেন্ট টেন্সত আমি ল'ব লাগিব তো এইখিনি পঢ়াৰ পিছতে আমি কি কৰিব পাৰিম একচুয়ালি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ কাৰেক্ট টেন্স বিলাক আমি কৰিব পাৰিম এতিয়া কথা হ'ল কি কোনোবাই যদি সাবজেক্ট মেইন ভাৰ্ব আৰু অবজেক্ট একচুয়ালি বুজি নোপোৱা তেনেহ'লে কমেন্ট সেকশনত জনাবা মোক মই ধুনীয়া কৰি এইটো বিষয়ে আলোচনা কৰিম তো কেইটামান আমি এক্সাম্পল লওঁ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰে তো বন্ধুসকল এতিয়া চাব পাৰিছে না নাই তিনিটা এক্সাম্পল লৈছোঁ মই যেনেকুৱা আছে she get up early in the morning every day এতিয়া কথা হ'ল কি যোনটো নোট আমাৰ আছিল সেইটো নোটত এভৰিডে আছিল আৰু এভৰিডে থাকিলে আমি কি কৰিব লাগিব যেহেতু এভৰি ওয়ার্ড আছে তো এভৰি ওয়ার্ডে আমাক কৈ আছে কি এইটো যোনটো সেন্টেন্স আছে ফুললি সেন্টেন্সটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত যাব আৰু ব্ৰেকেট থকা মানে কি এইখিনিৰ মাজত কিবা কিবি ভুল আছে এইখিনি আমি শুদ্ধ কৰিব লাগে তো যেহেতু এভৰিডে ওয়ার্ড আমাক কৈ আছে কি এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত যাব গতিকে সেইটো হিচাপত আমি গ'লে আমি জানো কি সাবজেক্ট লাগে আৰু মেইন ভাৰ্ব ফাৰ্স্ট লিষ্ট আৰু ফিফথ লিষ্ট হ'ব পাৰে এতিয়া কথা হ'ল কি সাবজেক্ট মই এজ ইট ইজ লিখিছোঁ আৰু যোনটো মেইন ভাৰ্ব আছে ইয়াৰ লগত হ'ব গেটছ আপ আৰু বাকিখিনি আমি এজ ইট ইজ লিখিব লাগিব যি আছে তাকে লিখিব লাগিব এতিয়া কথা হ'ল কি এই যোনটো মেইন ভাৰ্ব আছিল গেট তাৰ লগত ইয়াস কিয় আহিছে সেইটোৰ কাৰণে নোটছ দিয়া হ'ব নেক্সট হ'ল কি যোনটো আছে টেনশন ল'ব নালাগে মই পিছৰ ভিডিঅ'ত নোটছ বিলাক লিখি দিম কোনটো মেইন ভাৰ্বৰ লগত ইয়াস হ'ব কোনটো মেইন ভাৰ্বৰ লগত ইয়াস হ'ব কোনটো মেইন ভাৰ্বৰ লগত আইএস হ'ব আৰু কিয় হ'ব তো নেক্সট কথা হ'ল কি নেক্সট যোনটো এক্সাম্পল আছে সেইটো হ'ল কি আমাৰ এইটোৱে কাৰেক্ট টেন্স এনেকুৱা টাইপৰ থাকিব জাস্ট কোৱেশ্চনত লিখা থাকিব তো আই ওয়ার্ক ডেইলি
সো ইয়াত ডেইলি ৱৰ্ডে আমাক কৈ আছে কি এই যোনটো সেন্টেন্স আছে ই প্ৰেজেন্ট ইনডিফিনিট টেন্সতে যাব তেতিয়াহ'লে মেইন ভার্ব সাবজেক্ট হল আমাৰ আই আৰু ব্ৰেকেটটো জাষ্ট আমি ওপেন কৰি দিলে এইটো আমাৰ শুদ্ধ হৈ যাব বাকি এজ ইট ইজ হ'ব ডেইলি তো ইয়াত মেইন ভার্বৰ লগত একো এড হোৱা নাই কিয় হোৱা নাই সেইটো নোটছ ইয়াৰ পিছৰ ভিডিঅ'ত পাবা তোমালোকে কোনো টেনশ্যন কৰিব নালাগে তো ইয়াত আছে সি মে ৰেগুলাৰলি ৱৰ্ডটোৱে আমাক কৈ আছে কি প্ৰেজেন্ট ইনডিফিনিট টেন্সত যাব গতিকে আমি ইয়াত লিখিব লাগিব মেটছ তো ইয়াত ইয়াস কিয় আহিল ছাৰ আকৌ সেম কোৱেশ্চন বাট এইটো নেক্সট ভিডিঅ'ত পাবা যোনটো তোমালোকৰ ইজি হৈ যাব আৰু মই আশা কৰোঁ কি যেতিয়া মই এইটো টেন্স টপিক ধৰিছোঁ তো তোমালোকে যদি ৰেগুলাৰলি ভিডিঅ'টো চোৱা তো মই আশা কৰিব পাৰোঁ কি তোমালোকৰ কোনো ধৰণৰ কাৰেক্ট টেন্সৰ মাজত 1% মিষ্টেক নহ'ব তো ধুনীয়া কৰি পঢ়ি ল'বা আৰু নোটছবিলাক কৰি ল'বা তো ভিডিঅ' পোৱাৰ লগে লগে কলম আৰু নোটবুক লৈ বহিবা আৰু নোটছ কৰি যাবা মোৰ লগে লগে যিমান সোনকালে পাৰোঁ আমি টপিকবিলাক কমপ্লিট কৰিম তো ইয়াৰ পিছত তোমালোকে মেথছৰ বিষয়ে পাবা কোনো টেনশ্যন ল'ব নালাগে সায়েন্সৰ বিষয়ে পাবা এইটো চেনেলতে গতিকে এইটো চেনেলৰ লগত জড়িত হৈ থাকিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যদি ভাল লাগে টিচিংটো তেনেহ'লে কমেণ্ট সেকশ্যনত জনাবা আৰু যদি বুজাতে অসুবিধা পাইছা তথাপি কমেণ্ট সেকশ্যনত জনাবা কেনেকুৱা টাইপৰ বুজালে তোমালোকে বুজি পাবা সেইটোৰ বিষয়ে কিন্তু মোক অৱগত কৰি দিবা ধন্যবাদ